সুলভ মূল্যৰ চাউল নোপোৱাত ৰাইজৰ তীব্ৰ প্ৰতিবাদ। মোৱামাৰী সমবায়ৰ বিৰুদ্ধে ৰাইজৰ এই প্ৰতিবাদ। গ্ৰাহকসকলক অন্ধকাৰত ৰাখি মোৱামাৰী সমবায়ে চলাই গৈছে ব্যাপক অৰাজকতা। মোৱামাৰী সমবায়ৰ প্ৰাপ্য চাউল কিনি আদায় দিয়ক, আমাৰ মোৱামাৰী সমবায়ৰ চাউল কিনি আদায় দিয়ক। ২-৩ কোঠাৰ চাউল বিতৰণ নকৰি সৰলুকি কৰিব বিচৰাৰ অভিযোগ গ্ৰাহকৰ। এজেণ্টৰ ওচৰত চাউল বিচাৰি গ্ৰাহক গ'লে সমবায়ৰ পৰা নিদিয়া বুলি অভিযোগ উত্থাপিত কৰিছে। ৪-৫ কোটা চাউল পোৱা নাই, জুলাইৰ এক কোটা পোৱা নাই, আগষ্টৰ ১ কোটা পোৱা নাই, আর নভেম্বরের 2 কোটা চাউল পোৱা নাই। আমি এই কারণে আমি এই যে এই কেস 4টা কেস করেছোঁ, কেসৰ বিচাৰটো পোৱা নাই। ঊৰ্ধ্বতম কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন জনোৱাৰ পিছতো কোনো ধৰণৰ সুফল নোপোৱাৰ অভিযোগ ভুক্তভোগী গ্ৰাহকৰ। চৰকাৰ তথা প্ৰশাসনে উচিত তদন্তৰ সাপেক্ষে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় গ্ৰাহক ৰাইজে। তাৰমানে আমি মোৱামাৰী সমবায়ৰ জৰিয়তে চাউল কিনি পোৱা নাই, তেতিয়া কেছ কৰিছোঁ, এটা কৰিছোঁ, আৰু এটা কৰিছোঁ, 4টা কেছ কৰি এতিয়া বিচাৰো পোৱা নাই। তেতিয়া আমি এতিয়া অনুৰোধ জনাইছোঁ চাউল কিনি চৰকাৰে কেনেকৈ আমাক দিব, সেইটো আমি অনুৰোধ জনাইছোঁ। 1000 মান বেনিফিচিয়াৰী হ'ব, এইবিলাক মানুহে চাউল পোৱা নাই। কেই কোটাকে চাউল পোৱা নাই? 3 কোটাকে চাউল পোৱা নাই। 3 কোটা 4 কোটাই হয়, 1 কোটা মানে 2 কিলোকে দি কিলো মানে এইটো চেছ কৰি দিলে। 2 কিলোকেও দিছে? 2 কিলোকে দিছে, 5 কিলো আহিছে, 2 কিলো দিছে। আৰু আমালোকে কিবা 10জনে 15জনে অনা নাই চাউলটো, আৰু বাকী কাৰ্ডবিলাক 4 কোটা আছে, আমাৰ কাৰ্ডত 4 কোটা, আৰু বাকী এইটো 2 কিলো আগষ্ট চেছ কৰি দিলে। এতিয়া জুলাই আৰু 9 নম্বৰে 2 কোটা চাউল, 9 নম্বৰে 2 কোটা, আৰু জুলাইৰ চাউল পোৱা নাই। সন্দেহ হয়। গতিকে আপুনি ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাইছিলাম, তেওঁলোকে কোনো ধৰণৰ বিচাৰ ব্যৱস্থা কৰা নাই, বিচাৰ কৰা নাই। গতিকে আপুনি চৰকাৰক কি আহ্বান জনাব? চৰকাৰত এতিয়া আহ্বান জনাইছোঁ, এইটো যে আমি অনুৰোধ ৰাখিছোঁ চৰকাৰক যে আমাৰ ৰাইজৰ চাউলখিনি কেনেকৈ পাম, সেইটো আহ্বান জনাইছোঁ। নগাঁৱৰ পৰা আব্দুল জলিল আকন্দৰ ৰিপৰ্ট, SN India 24।